চৰকাৰে ধ্বংস কৰিলে অসমীয়াৰ বেংক। বহিৰাগতৰ হাতলৈ গ'ল অসমীয়া মহিলাই গঢ়ি তোলা প্ৰতিষ্ঠান। অসমৰ মানুহে ধাৰ পৰিশোধ নকৰাৰ ফলত ৰূপালী কলিতাই গঢ়ি তোলা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক বেংগালুৰু প্ৰতিষ্ঠান দখল কৰিলে। চৰকাৰী ভুলৰ বাবে এইবাৰো অসমীয়া খিলঞ্জীয়া উদ্যোগীৰ লাভজনক ব্যৱসায় শেষত দেউলীয়া হ'ল। নিৰ্বাচনৰ সময়ত এই কথাটো বেছিকৈ ওলোৱা নাই, কিন্তু ৰূপালী কলিতা নামৰ অসমীয়া মহিলাগৰাকীয়ে অশেষ চেষ্টা কৰি গঢ়ি তোলা বিত্তীয় প্ৰতিষ্ঠানটো একমাত্ৰ চৰকাৰৰ ভুলৰ বাবেই শেষ হৈ গৈছে। লাভজনক প্ৰতিষ্ঠানটো কিছুদিনৰ পূৰ্বে ক্ৰয় কৰিলে বেংগালুৰুৰ স্লাইচ নামৰ এটা কোম্পানীয়ে। অসমীয়া উদ্যোগীয়ে গঢ়ি তোলা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ বৰ্ড অৱ ডাইৰেক্টৰত কেইবাজনো প্ৰসিদ্ধ ব্যক্তি জড়িত হৈ আছিল। IIT গুৱাহাটীৰ প্ৰাক্তন ডক্টৰেট গৌতম বৰুৱা, IIT গুৱাহাটীৰ প্ৰাক্তন প্ৰফেচাৰ ভাস্কৰতী শৰ্মা, SBIৰ প্ৰাক্তন CGM ৰঞ্জিত গোস্বামী আদি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ সৈতে জড়িত হৈ আছিল। অসমৰ কেইবা হাজাৰ লোকে এই বেংকটোৰ পৰা ঋণ গ্ৰহণ কৰিছিল। তেওঁলোকে সময়মতে পৰিশোধো কৰি আছিল ধাৰ। তেনেতে চৰকাৰে সকলো ধাৰ পৰিশোধ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিলে। 2016-17 চনত এই বেংকটোৱে 27 কোটি 54 লাখ টকা লাভ উপাৰ্জন কৰিছিল। পিছৰ বছৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ 22 কোটি টকা লাভ হৈছিল। 2018-19 চনত বেংকটোৰ লাভৰ পৰিমাণ আছিল 36 লাখ 94 হাজাৰ কোটি টকা। ইমান ধুনীয়াকৈ চলি থকা বেংকটোৰ ব্যৱসায়ত হঠাতে ধ্বংস হৈ গ'ল। চৰকাৰে নিজে ধাৰ পৰিশোধ কৰিব বুলি ঘোষণা কৰাৰ বাবে ঋণ লোৱা গ্ৰাহকসকলে পইচা ঘূৰাই নিদিয়া হ'ল। ৰূপালী কলিতাই বেংকটো ৰক্ষা কৰিবলৈ শেষ পৰ্যন্ত আপ্ৰাণ চেষ্টা চলাইছিল, কিন্তু দেউলীয়াৰ দৰে হোৱাৰ ফলত তেওঁ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক ৰক্ষা কৰিব নোৱাৰিলে। শেষত স্লাইচক বিক্ৰী কৰিবলৈ বাধ্য হ'ল বিত্তীয় কোম্পানীটো। 2017 চনত এই বেংকটোৰ ৰিকভাৰী পাৰ্চেণ্টেজ আছিল 98%ৰো অত্যাধিক। একেটা বেংকে চৰকাৰক ধাৰ পৰিশোধ কৰিব বুলি ঘোষণা কৰাৰ পিছত গ্ৰাহকৰ পৰা পইচা ঘূৰাই নোপোৱা হ'ল। আশ্চৰ্যকৰ কথা এইটোৱেই যে 2021-22 চনত বেংকটোৰ লোকচানৰ পৰিমাণ হ'ল গৈ 123 কোটি টকা। তাৰ পাছৰ বছৰ 213 কোটি টকালৈ বৃদ্ধি পালে লোকচান। 2023-24 চনত 152 কোটি 67 লাখ টকা লোকচান হ'ল। তাৰ পাছৰ বছৰত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ লোকচানৰ পৰিমাণ 217 কোটি টকালৈ বৃদ্ধি পালে। অৰ্থাৎ চকুৰ আগতে তিলকৈ ধ্বংস হ'ল অসমীয়াৰ উদ্যোগী বেংকটো। লোকচানৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত বেংকটো বেংগালুৰুৰ স্লাইচ কোম্পানীক বিক্ৰী কৰি দিবলগীয়া হ'ল। এই বিত্তীয় প্ৰতিষ্ঠানটো ভৱিষ্যতে অসমৰ পৰিচয় হৈ থকাৰ সম্ভাৱনা আছিল। তাতে অসমীয়া উদ্যোগীয়ে গঢ়ি তুলিছিল বেংকটো। চৰকাৰে ৰূপালী কলিতাক সহায় কৰাৰ পৰিৱৰ্তে গ্ৰাহকক ধাৰ মৰাক বাধা দি বেংকটো শেষ কৰি পেলালে। অসমৰ প্ৰতিষ্ঠান বেংগালুৰু কোম্পানীয়ে কাঢ়ি নিলে। স্লাইছে দখল কৰাৰ পিছত বেংকটোৰ 7 কোটি টকা লাভ হৈছিল। এতিয়াহে জমিছে খেলখন।